মোৰ নামটো দীপ কুমাৰ ফুকন। মই 2000 চনৰ পৰা প্ৰায় তেতিয়াৰ পৰাই জড়িত হৈ আছো। এতিয়া 2019 চন পালেগে। তেতিয়া বিহুলৈ গৈছিলো, তেতিয়া টঙালীৰ লগতো কাজিয়া লাগিছিলো খুব, বাইদেউৰ লগত। বাইদেউ বৈ নিদিয়ে। তেতিয়াৰ পৰা অলপ হ'লেও টেনচন খাই আছিলো। যেতিয়া নেকি বাইদেউ বিয়া সোমাই গ'ল আৰু টেনচন খালো। তাৰপিছত মই নিজে শিকিলো। শিকা গামোচা 20খন বৈছিলো। তাৰপিছত আৰু বেলেগতো বহুত কাপোৰ বৈছো বাৰু। মাষ্টাৰ ইণ্ডাষ্ট্ৰিকতো 70খন 80খন ৰিহা বৈছো একেখন শালতে। কিন্তু ঘৰত আহি মই এতিয়া পুৰা নিজে ভাবিলো আৰু এইটোৰ পৰাই মই জীয়াই ৰাখিব লাগিব, জীয়াব লাগিব। নোকৰ আদিকে বৈ পিনে প্ৰথম জীৱিত কৰিছিলো। জীৱিত কৰি পিনে তাৰপাছত নিজে যেতিয়া নেকি হাতলৈ পইচা আহিলে তেতিয়া নিজে সূতা আনিলো। টচ বওঁ আৰু অৰিজিনেল মুগা বওঁ, তাৰপাছত আৰু পাটৰ বওঁ, তাৰপাছত এনেকে পকোৱা সূতাও বওঁ, এৰী যোৰা বওঁ আৰু অৰুণাচলৰ জিৰ'ৰ পৰা আহে গালে বওঁ। এইটো টচৰে হয়, গালে ডিব্ৰুগড় যায়। তাৰপাছত আৰু গালেবিলাক জিৰ'লৈ যায়। তাৰপাছত এইবিলাক এনেকে চাদৰবিলাক আৰু কিছুমান যোৰাবিলাক ধেমাজিতে যায়। বৰ্তমান এতিয়া 4খন আছে, তাৰপাছত আৰু পাছফালে এখন আছে, 5খন আছে। তেওঁলোকে ভালকে চলো আৰু আযোগ কৰে বাৰু, বৰদৌ কৰে, মা আছে, খুৰীদৌহঁত আছে, চবে আমাৰ তাত লগালে বাৰু। মই লগালে বুলি ক'লে মানে চবে আহে। কেঁচামাল আমি ঘৰতো মুগা নিজে পুহো আৰু টাউনৰ পৰাও সূতা, তাত বেছি পইচা পায় বুলি সেইখিনি বাহিৰলৈও গৈছে। কিন্তু হ'লেও বাহিৰলৈ যোৱাতকৈ ইয়াত কৰিলে বেছি সুবিধা হয়। মোৰ ভৱিষ্যতে এই তিনিআলিতে ইণ্ডাষ্ট্ৰি এটা খোলা মন আছে আৰু দোকান এখন দিম বুলি ভাবিছো, কাপোৰ দোকান। মুহুৰা বাতি দিওঁ, ববিন লৈ দিওঁ প্ৰথম। তাত লগাওঁতে আকৌ এনেকে বাতি কৰা কয়, বাতি কৰি দিওঁ। তুলঠা ধৰি দিব কয়, তুলঠা ধৰি দিওঁ। তেনেকে কৰি যাওঁ আৰু। কৰিম বুলি যেতিয়া নেকি ক'লে আমাক, সেইকাৰণে আমি অকণমান হেৰি কৰি দিলোঁ আৰু লগ। মুহুৰা চুহুৰা বাতি দিওঁ, ববিন কৰি দিওঁ। এনেকে শিকিলেগে আহি আমি প্ৰথমতে শিকাইছিলোঁ। শিকোৱাৰ পাছত আকৌ এতিয়া আমাৰ গোটেই কামখিনি আমি এতিয়া আকৌ ভাইকহে মাতো, আমুকটো কৰি দিয়েহি, তামুকটো কৰি দিয়েহি বুলি। ফুলটো আকৌ উঠাই দিয়ে। এতিয়া ফুল হেৰি চব নিজে কৰি লয়। তেওঁ সৰুৰ পৰা পাইছোঁ, তেওঁৰ কামত আমি ভাল দেখি মানে তেওঁক ভাল পাইছোঁ আৰু তেওঁ আৰু বাঢ়ি যাওক ওচৰ চুবুৰীয়া হিচাপে আমি দেখি আছোঁ আগৰ পৰাই। আৰু তেনেকৈ যিবোৰ অনাই বনাই ল'ৰা ছোৱালী ঘূৰি ফুৰিছিল